প্ৰথমে আমি কেৰাহী গৰম হ'ব দিছোঁ আৰু তাত অকণমান সৰিয়হ তেল দি দিম। তেলটো গৰম হোৱালৈকে ৱেইট কৰিম। এতিয়া আমি লাহে লাহে মাছখিনি ধুনীয়াকৈ ভাজি ল'ম। নিমখ আৰু হালধি সানি লৈছোঁ আগতে। এতিয়া ধুনীয়াকৈ এপিচ এপিচকৈ ভাজি ল'ম। মাছখিনি ধুনীয়াকৈ ভজা হ'ল। এতিয়া তাত আমি সৰিয়হ তেল দিম অকণমান, তাৰ লগত দুখিলা তেজপাত দিম, এটা পিঁয়াজ মিহিকৈ কাটি দিছোঁ আৰু দুটা জলকীয়া আমি কাটি দিম, দি ধুনীয়াকৈ ভাজিব দিম। পিঁয়াজখিনি ৰঙাকৈ ধুনীয়াকৈ ভজা হোৱাৰ পিছতে আমি তাত বিলাহীখিনি দি দিম আৰু বিলাহী আৰু পিঁয়াজ একেলগে আমি মছলাটো বনাই ল'ম ধুনীয়াকৈ। আপোনালোকে দেখিছে এতিয়া ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া তাত আমি এচামুচ হালধি গুড়ি দিছোঁ, ধনিয়া গুড়ি দিছোঁ আৰু অকণমান জিৰা গুড়ি দিম, নিমখ দিম, দি ধুনীয়াকৈ লৰাই লৰাই অকণমান মছলাটো বনাই ল'ম প্ৰথমতে। তাৰপিছত আমি আলু আৰু ফুলকবি আগতে ধুই থৈছিলোঁ, সেইখিনি আমি মছলাটোৰ লগত একেলগে দি ধুনীয়াকৈ ঢাকি থ'ম। ঢাকনিখন গুচাই মাজে মাজে আমি লৰাই থাকিম আৰু চাম যে ধুনীয়াকৈ সিজিছেনে নাই। আপোনালোকে দেখা পাইছে যে ফুলকবিটো লাহে লাহে সিজিব ধৰিছে। তাৰপিছত আমি তাত অকণমান কুহুমীয়া গৰম পানী দিম। গৰম পানীটো আপোনালোকে নিজৰ হিচাপত দিব পাৰিব, যে যিমানখিনি গ্ৰেভি লাগে বুলি ভাবে আপোনালোকে সেই হিচাপে দিব পাৰে। চ' মই ইয়াতে দুগিলাচমান দিছোঁ গৰম পানী, দুই গিলাচমান দিছোঁ আৰু তাত ঢাকি থ'ম ধুনীয়াকৈ। আপোনালোকে দেখিছে যে মাছৰ গ্ৰেভিটো ধুনীয়াকৈ কমি আহিছে আৰু অকণমান ঘন হ'ব ধৰিছে। তো আমি লাহেকৈ এইটো কম জুইত ৰাখি থৈছোঁ। গোটেইখিনি প্ৰচেছ আমি কম জুইত, মিডিয়ামৰ পৰা কম জুইত কৰিছোঁ আৰু এতিয়া অকণমান ওপৰত ধনিয়া মিহি মিহিকৈ কুটি দিছোঁ আমি। এতিয়া ফুলকবি আলুৰে মাছ অলমষ্ট ৰেডি আৰু আপোনালোকে ধুনীয়াকৈ গৰম গৰম ভাতেৰে পৰিৱেশন কৰিব পাৰিব। এই গ্ৰেভিটো খাবলৈ খুবেই সোৱাদ হয়। একেবাৰে কম বস্তু দিছোঁ, নহৰু আদাও দিয়া নাই, একেবাৰে কম বস্তুতে এইটো বনাইছোঁ। একদম চিম্পুল, ঘৰত খাব পৰা ধৰণৰ হৈছে। তো আপোনালোকে ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব নাপাহৰিব। আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে কেনেকুৱা হৈছে কমেণ্টত জনাব।